নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আন এটা ইনফৰ্মেটিভ ভিডিঅ' য'ত আপুনি গ্ৰেড 3, গ্ৰেড 4 নাইবা অসম পুলিচৰ যদি ইণ্টাৰভিউৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন চলাই আছে, নহ'লে SSC যদি নাইবা চেণ্ট্ৰেল গভৰ্ণমেণ্ট, আছাম গভৰ্ণমেণ্ট যিকোনো কম্পিটিটিভ এক্সামত যদি আপোনালোকে প্ৰিপেৰেশ্যন চলাই আছে, তেনেহ'লে এইটো ভিডিঅ' আপোনালোকৰ বহুত হেল্পফুল হ'ব, কিয়নো এইটো ভিডিঅ'ত মই আপোনালোকক 20 মষ্ট কমন কুৱেশ্যন দেখুৱাম, যেইকেইটা কুৱেশ্যন এক্সামত মষ্টলি কমন আহি থাকে। তো আপোনালোকে যদি এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে ভিডিঅ'টো চাব, নাইবা যদি আপোনালোকে জ্ঞানৰ কাৰণে ভিডিঅ' চাব আহিছে তথাপিও আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব। তো আজি আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 20 পৰা 40 লৈকে, কিয়নো যোৱা যিটো ভিডিঅ' আছিল, যোৱা ভিডিঅ'ত আমি 1 পৰা 20 অলৰেডি কভাৰ কৰি দিছোঁ। যদি আপোনালোকে চোৱা নাই তেনেহ'লে এইটো ভিডিঅ' আপোনালোকে পাই যাব 9394670966 এইটো নম্বৰত। যদি আপোনালোকে মোৰ হোৱাটছএপত এটা হাই বুলি দিয়ে, PDFখিনি মই আপোনালোকক দি দিম। এইটো নম্বৰ মই ডিছক্ৰিপশ্যন বক্সতো দি আছে, তাত গৈ মোক মেছেজ কৰিব পাৰে। তো আজিৰ প্ৰথম প্ৰশ্ন কুৱেশ্যন নম্বৰ 21, কম্পিউটাৰৰ সাক্ষৰতা দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন এ 2 ডিচেম্বৰ, অপশ্যন বি অক্টোবৰ 12, অপশ্যন চি 25 ডিচেম্বৰ আৰু অপশ্যন ডি ফেব্ৰুৱাৰী 4। তো এইকেইটাৰ ভিতৰত যিটো কাৰেক্ট এনচাৰ হৈছে, কাৰেক্ট এনচাৰ আপোনালোকৰ 2 ডিচেম্বৰ। 2 ডিচেম্বৰে কম্পিউটাৰৰ সাক্ষৰতা দিৱস হিচাপে পালন কৰা হয়। তাৰপিছত আপোনালোকৰ যিটো নেক্সট কুৱেশ্যন আছে, নেক্সট কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 22, চন্দ্ৰগুপ্ত মৌৰ্যৰ পৰামৰ্শদাতা কোন আছিল? এইটো হ'ল আপোনালোকৰ প্ৰশ্ন 4টা আপোনালোকৰ অপশ্যন দিয়া হৈছে। প্ৰথম অপশ্যনটো হ'ল পতঞ্জলি, দ্বিতীয় অপশ্যনটো হ'ল মেগাস্থেনিছ, তৃতীয় অপশ্যনটো হ'ল ডিম্বেশ্বৰ আৰু চতুৰ্থ অপশ্যন যিটো অপশ্যন ডি এইটো হ'ল চাণক্য। এইকেইটাৰ ভিতৰত যিটো কাৰেক্ট এনচাৰ হ'ল, কাৰেক্ট এনচাৰটো হ'ল আপোনালোকৰ চাণক্য, অপশ্যন ডি। আপোনালোকে ইয়াতে অপশ্যনটো চেক এনচাৰত চাই ল'ব পাৰে। তাৰপিছত আপোনালোকৰ কুৱেশ্যন নম্বৰ 23, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কোনখন দেশত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে, আপোনালোকে ইয়াতে চাব, ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ হৈছিল? ইয়াতে 4টা দেশৰ নাম দিয়া হৈছে। প্ৰথমতে জাপান, তাৰপিছতে আছে ছোভিয়েট ইউনিয়ন, তাৰপিছত আমেৰিকা, তাৰপিছত অষ্ট্ৰেলিয়া। এই 4টাৰ ভিতৰত যিটো কাৰেক্ট এনচাৰ হ'ল, কাৰেক্ট এনচাৰটো হ'ল আপোনালোকৰ ছোভিয়েট ইউনিয়ন। ছোভিয়েট ইউনিয়নটো হ'ল আপোনালোকৰ কাৰেক্ট এনচাৰ। তাৰপিছত আপোনালোকৰ কুৱেশ্যন নম্বৰ 24, কুৱেশ্যন নম্বৰ 24ত দিয়া আছে, দাদা চাহেব ফাল্কে বঁটা কোন ক্ষেত্ৰত প্ৰদান কৰা হয়? কোন ক্ষেত্ৰত দাদা চাহেব ফাল্কে বঁটা আপোনালোকৰ প্ৰদান কৰা হয়? ইয়াতে কুৱেশ্যন আছে, অপশ্যন দিয়া আছে আপোনালোকৰ 4টা। অপশ্যন এ হ'ল সংগীত, অপশ্যন বি চলচ্চিত্ৰ, অপশ্যন চি সমাজ কল্যাণ আৰু অপশ্যন ডি শিক্ষা। এই 4টাৰ ভিতৰত কোনটো ক্ষেত্ৰত দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়? অপশ্যন আপোনালোকে চাব পাৰে, চলচ্চিত্ৰৰ ক্ষেত্ৰত দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 25, ভাস্কো দা গামা কেতিয়া ভাৰতলৈ আহিছিল? 4টা অপশ্যনৰ ভিতৰত আপোনালোকে চাব পাৰে 1398 AD, তাৰপিছত 1600 AD, তাৰপিছত আছে 1526 AD, তাৰপিছত অপশ্যন ডি যিটো আছে, অপশ্যন ডি হ'ল আপোনালোকৰ 1498 AD। আপোনালোকৰ কুৱেশ্যনটো মই এনচাৰটো দেখুৱাই নিদিওঁ, এনচাৰটো ইয়াতে আছে, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তাৰপিছত যিটো কুৱেশ্যন আছে, কুৱেশ্যনটো হ'ল আপোনালোকৰ হোৱেন ডিড দিল্লী বিকাম দ্য কেপিটেল অফ ইণ্ডিয়া? দিল্লী কেতিয়া ভাৰতৰ ৰাজধানী হৈছিল? কিয়নো দিল্লীৰ আগতে আৰু ভাৰতৰ ৰাজধানী আছিল, যেনেদৰে কলকাতা আৰু বেলেগ বেলেগ ৰাজধানী আছিল ভাৰতৰ। দিল্লী ভাৰতৰ ৰাজধানী কেতিয়া হৈছিল? অপশ্যন বি 1911, তাৰপিছত অপশ্যন চি 1947 আৰু অপশ্যন ডি 1935। এই 4টা চনৰ ভিতৰত কোনটো চন আপোনালোকে সঠিকভাৱে আপোনালোকে ইয়াতে এনচাৰটো চাব পাৰে। 1911ত মানে স্বাধীনতাৰ আগতে দিল্লী কি হৈছিল? দিল্লী ভাৰতৰ ৰাজধানী হৈ পৰিছিল। কুৱেশ্যন নম্বৰ 27, হুইচ মেটেল ফাৰ্ষ্ট ইউজ বাই মেন? মানুহে প্ৰথম কোনটো ধাতু ব্যৱহাৰ কৰিছিল? কোনটো ধাতু মানুহে প্ৰথমবাৰৰ কাৰণে ব্যৱহাৰ কৰিছিল? অপশ্যন 4টা দিয়া আছে। অপশ্যন এ যিটো হ'ল, এইটো হ'ল আইৰণ, তাৰপিছত অপশ্যন এ ল', তাৰপিছত অপশ্যন বি সোণ, অপশ্যন চি ৰূপ আৰু অপশ্যন ডি তাম। আপোনালোকে কাৰেক্ট এনচাৰটো চাব পাৰে, কাৰেক্ট এনচাৰটো হ'ল তাম। কুৱেশ্যন নম্বৰ 28, অসমৰ বৰষুণ গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত? অপশ্যন এ শিৱসাগৰ, অপশ্যন বি যোৰহাট, অপশ্যন চি ডিফু আৰু অপশ্যন ডি ৰহা। এই 4টাৰ ভিতৰত যিটো কাৰেক্ট এনচাৰ হ'ল, কাৰেক্ট এনচাৰ আপোনালোকে চাব পাৰে যোৰহাট। তাৰপিছত আপোনালোকৰ নেক্সট কুৱেশ্যন আছে, ভাৰতৰ বগা মৰুভূমি ক'ত অৱস্থিত? হোৱাইট ডিজাৰ্ট যিটো কোৱা হয়, হোৱাইট ডিজাৰ্টটো আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্টত বা কোনটো ষ্টেটত অৱস্থিত? আপোনালোকে প্ৰথমটো চাব পাৰে গুজৰাট, তাৰপিছত মধ্যপ্ৰদেশ, তাৰপিছত ৰাজস্থান, তাৰপিছত উত্তৰ প্ৰদেশ। এই 4টাৰ ভিতৰত যিটো হোৱাইট ডিজাৰ্ট বুলি কোৱা হয়, এইটো হ'ল আপোনালোকৰ গুজৰাট। নম্বৰ 30, কোনখন জিলাক সত্ৰৰ ভূমি বুলি কোৱা হয়? ইয়াতে আপোনালোকে চাব পাৰে অসমৰ বৰপেটা জিলাক সত্ৰৰ ভূমি বুলি কোৱা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 31, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় প্ৰথমবাৰৰ বাবে ক'ত প্ৰতিষ্ঠা কৰা হৈছিল?
ইয়াতে অসমৰ কথা কোৱা হৈছে কিয়নো এইটো অসমীয়া কুৱেশ্যনৰ আসাম জিকেৰ ভিতৰত পৰে এনচাৰটো আপোনালোকে চাব পাৰে খালনিবাৰী যেটো আছে এইটো হল আপোনালোকৰ কাৰেক্ট এনচাৰ তাৰপিছত আপোনালোকৰ কুৱেশ্যন নাম্বাৰ যেটো 32 আছে 32 হল SAARC এর মুখ্য কাৰ্যালয় কত অৱস্থিত অপশন এ দুবাই অপশন বি কুয়ালালামপুৰ অপশন সি দিল্লী আৰু অপশন ডি কাঠমাণ্ডু SAARC যেটো মুখ্য কাৰ্যালয় আছে হেতু হল আপোনালোকৰ কাঠমাণ্ডুত Question number 33 নাগৰিকত্ব আইন কোন চনত গৃহীত হৈছিল আপোনালোকে ইয়াতে চাব পাৰে অপশন আছে চাৰিটা অপশন এ 1950 অপশন বি 1955 তাৰপিছত অপশন সি 1957 আৰু অপশন ডি 1935 আপোনালোকৰ নাগৰিকত্ব আইন কোন চনত গৃহীত হৈছিল তাৰ যেটো কাৰেক্ট এনসাৰ হ'ব কাৰেক্ট এনসাৰটো হল আপোনালোকৰ 1955 1955 চনত আপোনালোকৰ নাগৰিকত্ব আইন গৃহীত হৈছিল তাৰপিছত কোৱেশ্চন নম্বৰ 34 ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল মানে চিফ জাস্টিস যেটো কোৱা হয় সিজে চিফ জাস্টিস অফ সুপ্ৰিম কোৰ্ট যেটো আছিল এটো হল প্ৰথমবাৰৰ কাৰণে যেজন ব্যক্তি আছিল তেওঁৰ নাম হল আপোনালোকে ইয়াতে চাব পাৰে হিৰালাল জে কানিয়া তাৰপিছত আপোনালোকৰ কোৱেশ্চন নম্বৰ 35 সত্যমেৱ জয়তে বাক্যশাৰী কৰ পৰা লোৱা হৈছে তাৰে আপোনালোকে চাব পাৰে মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে তাৰপিছত কোৱেশ্চন নম্বৰ 36 ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক তাৰ মানে আপোনালোকৰ লিটাৰেসি ৰেট এটো হল আপোনালোকৰ কেৰালাত আটাইতকৈ বেছি সাক্ষৰতাৰ হাৰ পোৱা যায় তাৰপিছত কোৱেশ্চন নম্বৰ 37 অসম ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াতে আপোনালোকৰ চাৰিটা অপচনৰ ভিতৰত আপোনালোকে চাব পাৰে অপশন এ 3 সেপ্টেম্বৰ অপশন বি 12 জুলাই অপশন সি 17 অক্টোবৰ আৰু অপশন ডি 1 ডিসেম্বৰ এই চাৰিটাৰ ভিতৰত যেটো কাৰেক্ট এনসাৰ হল আপোনালোকৰ 17 অক্টোবৰত আপোনালোকৰ অসমৰ ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় কোৱেশ্চন নম্বৰ 38 কোনজন আহোম ৰজাক ইংৰাজে বন্দী কৰিছিল কোনজন অসম ৰজা আছিল যাক ইংৰাজে বন্দী কৰিছিল এনসাৰটো হল আপোনালোকৰ পুৰন্দৰ সিংহ কোৱেশ্চন নম্বৰ 39 ফুলগুৰি কৃষক বিদ্ৰোহত মুঠ কিমানজন কৃষকৰ মৃত্যু হৈছিল কোৱেশ্চন নম্বৰ 39 ৰ ইয়াতে চাৰিটা অপশন দিয়া আছে আৰু চাৰিটাৰ ভিতৰত যেটো কাৰেক্ট এনসাৰ হল আপোনালোকৰ 54 মানে 54 জন আপোনালোকৰ কৃষক মৃত্যু হৈছিল তাৰপিছত আপোনালোকৰ কোৱেশ্চন নম্বৰ 40 আৰু 42 এৰ লাষ্ট কোৱেশ্চন ইয়াতে লাষ্ট কোৱেশ্চনত কি দিয়া আছে যোৰহাট জিলাত অৱস্থিত বিমানবন্দৰটোৰ নাম কি অপশন এ মোহনবাৰী বিমানবন্দৰ অপশন বি নীলাবাৰী বিমানবন্দৰ অপশন সি ৰৰৈয়া বিমানবন্দৰ আৰু অপশন ডি খালনি বিমানবন্দৰ এই চাৰিটাৰ ভিতৰত আপোনালোকে কোনটো ভাবে আপোনালোকৰ সঠিক এনসাৰ হ'ব এনসাৰটো কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু যদি আপোনালোকৰ এটো পাৰ্ট 3 লাগে পাৰ্ট 3 কাৰণে কমেন্ট কৰি জনাব যে আপোনালোকক পাৰ্ট 3 লাগে আৰু এটো কাৰণে এটা পেড কোৰ্স আছে অনলি 99 रुपीसত আপোনালোকে আপোনাৰ যেটো আছে এটা পিডিএফ পাই যাব তাত আপোনালোকৰ ম্যাথমেটিক্স ৰিজনিং তাৰপিছত জেনাৰেল ইংলিশ জেনাৰেল সায়েন্স জেনাৰেল নলেজ অফ ইন্ডিয়া জেনাৰেল নলেজ আসাম গোটেইখিনি আপোনালোকক প্ৰভাইড কৰি দিয়া হ'ব লিংকটো যেটো ডেসক্ৰিপচন বক্সত আছে নাইবা মোৰ হোৱাটসএপ নম্বৰ দি দিম তাত কন্টাক্ট কৰিলে আপোনালোকক মাত্ৰ 99 रुपीसত আপোনালোক গোটেইখিনি পিডিএফ পাই যাব তো আজি কাৰণে আছিল ইমানে ভিডিও যদি ভাল লাগিছে ভিডিওটো লাইক কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ থ্যাঙ্কস ফৰ ওয়াচিং ভিডিও দেখাৰ বাবে ধন্যবাদ